Hey guys, good morning. Good morning হৈ থকা নাই বাৰু আফটাৰনুনে হ'ল কাৰণ মই 11:30 মানত উঠিছোঁ কাৰণ শিৱৰাত্ৰিৰ কাৰণে মই উঠা নাই মানে মানে এনেই আৰু মোৰ টোপনি লাগি আছিল কাৰণ নাছিল সেইটো কাৰণে আৰু মানে এতিয়া শিৱৰাত্ৰি হয়তো আজি সেইটো কাৰণে মানে ব্ৰত আছে আৰু ঘৰৰ সকলোৰে আছে জেঠিহঁতো আহিছে আজি সেইটো কাৰণে মানে এনেওতো ব্ৰত ৰখা যায় শিৱৰাত্ৰিৰ দিনা তো ব্ৰত আছে তো উঠি মই ঘৰৰ মন্দিৰতে পূজা কৰিলোঁ আৰু যদি পাৰোঁ ইভিনিঙলৈ যাম মন্দিৰত তো ভ্লগটো আৰম্ভ কৰিলোঁ চাই থাকক কেনেদৰে শিৱৰাত্ৰি পালন কৰোঁ আমি তো চাই থাকিব চাহ খাইছা জেঠি আৰু জেঠি আৰু জেঠাই চাহ খাইছে চাহ মিঠাই ডাব্বাটো এতিয়া আনিছে আনি কিনে খায়ে আছে আজি আৰু ব্ৰতত থাকি কিনে এইটো এটা তো বুঢ়ী আমাৰ বুঢ়ীৰ হাঁহি বেছি মই চাই আমি যাওঁ মন্দিৰত মই পিন্ধি লৈছোঁ কুৰ্তি আৰু মাৰো মই চেম কালাৰৰ কাপোৰ পিন্ধিছোঁ এইটো আইতা যাব মা যাম মানে মই যাম আইতা যাম আৰু মা যাম মানে আমি তিনিটা যাম তো আমি তিনিটা যাওঁ মন্দিৰত এই আমাৰ ওচৰতে যে হনুমান মন্দিৰটো আছে সেইটোতে যাম এই চুলি তুলি একদম উৰি আছে আৰু মোৰ মাতটো মানে ভাঙি আছে কাৰণ মানে বিয়াত গৈছিলোঁ যে বিয়াত টোপনি ক্ষতি হৈছিল আৰু ঠাণ্ডাও পাইছোঁ বহুত পানী চেঞ্জ কিবা কিবি সেইটো কাৰণে যাম কিন্তু ইমান চাৰা লিপষ্টিক লগাই লৈছোঁ এইটো মানে নিউ লিপষ্টিক হয় মই ভাবিছিলোঁ কালাৰটো বহুত মানে নিউ টাইপ কালাৰ কিন্তু ইমান ডাঠ কালাৰ কেনে বটলা লাগে আৰু লগাই লৈছিলোঁ এনেই ভাবিছিলোঁ ভাল লাগিব কিন্তু মানে মই গম পাইছোঁ নিজকে যে মই একদম বহুত বেহুদা দেখা আছোঁ আহিছিলোঁ মই আগতে দেখাইছোঁ এটা ব্লগত আৰু এইটো হনুমান মন্দিৰ টিকলি মাইনা এজনী আছিল তাই বোলে মোক চিনি পায় ভিডিঅ' বনাই দিয়ে মোক তো মোক ভিডিঅ' বনাই দিছে চাই কিন্তু কেমেৰাত নাহিল মই ইমান মাতিলোঁ কিন্তু কেমেৰাত নাহে বোলে তাই ভ্লগ কৰে সেৱা কৰিলোঁ গাইছ আৰু এতিয়া মন্দিৰৰ পৰা ওলাই যাওঁ বেলেগ এটা মন্দিৰত যাব খুজি আছোঁ যাওঁ নে নাযাওঁ ভাবি আছোঁ পিছত ব'লা যাবা তিৰি লাগছি না গাইছ তিৰি তুমি এটা বেলেগ এটা মন্দিৰৰ ফালে আমি গৈ আছোঁ ৱাও দেৰি আজি নাম থাকিব না মোক মানুহ ভাবে ব্লগত চালি তাই চাগে মাকক বেছি ভালেই নাপায় আইতাকক ভাল পায় পাপাকক কালি গণেশ মন্দিৰ গৈছোঁ এইখনে গণেশ মন্দিৰৰ গেট নতুনকৈ বনাইছে ৰাসৰ সময়ত বনাইছে মানে নৱেম্বৰত বনাইছিল আৰু থাকোঁতে মোৰ এজনী ফ্ৰেণ্ড বুলিয়ে ক'লোঁ ফ্ৰেণ্ডে ফোন কৰিছে কৰি কৈছে যে মোৰ কাৰণে সেৱা কৰিছনে তাই মই কৈছোঁ কি কৰিছোঁতো মানে মই এনেকৈ ভাবোঁ যে মানে মোৰ যিমান শত্ৰু আছে তেওঁলোকো ভালে থাকক আৰু মোৰ যিখিনি শুভাকাংক্ষী আছে তেওঁলোকো ভালে থাকক কাৰণ মই যদি মানে আজি ব্ৰতত থাকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি শত্ৰুৰ কথাই ভাবোঁ তেতিয়া জানো মোৰ প্ৰাৰ্থনা সফল হ'ব সেইটো কাৰণে কৈছোঁ সকলোৱে ভালে থাকক আৰু মহাশিৱৰাত্ৰি বেছি নাচি থাকোঁতে গ'ল বেয়া হৈ ফটো মোৰ আইতাই মুচি দি আছে এতিয়া সদায় এনেকুৱা হয় আৰু আইতাই মুচি দিয়ে ফুলকেইটা ইমান ধুনীয়া আছিল মাক যাব দিছোঁ চুৰ কৰিবলৈ চুৰ গাইছ চুৰ আমাৰ মা আৰু আইতা চুৰ মায়ে কৈছে মই বোলে আজি শিৱৰ ৱাইফ হৈ ঘূৰি আছোঁ একো এটা খোৱা নাই শিৱৰ ঘৈণীয়েক বোলে সেইটো কাৰণে ইমান বেছি হাঁহি আছিলোঁ ভোক লগা নাই গালি পাৰি আহি আছে মাক যাই আছোঁ আমি ব্লগটোত কিবা ক'বা তুমি কি
কেনে লাগিল কোনটো ব্লগ বোলে ব্লগ মই যে ভিডিঅ' কৰোঁ তো ব্লগ কি ক'বা কি ক'ম আমি মন্দিৰৰ পৰা আহিলোঁ কি কৰিলোঁ মন্দিৰৰ পৰা আহিলোঁ। এনা এতিয়া আমাৰ বহুত জানে আজিলৈকে ক'বা নাজানে দেখুৱাইছি বেছি দেখুৱাইছি এনা কিন্তু মোৰ লগত কাজিয়া কৰিব লগা হ'লি বেয়া কাজিয়া কৰে এনকে কাজিয়া লাগে গাইজ ইমান কাজিয়া লাগে কি ক'ম আৰু বেয়া কাজিয়া লাগে এতিয়া আৰু মোক ইভিনিং টাইমত আমি বৰমা গৈ আছোঁ কাৰণ তাত মানে জেঠিহঁত গৈছে ন আৰু জেঠাই মানে পূজা কৰে আৰু বৰমাত জেঠাৰ ঘৰ যিহেতু আৰু ইয়াতে মানে শিৱ পূজা হৈ আছে তো আমি পূজাখন তাতে কৰিলোঁ ৰাতি গাইজ মোৰ এতিয়া বিয়াৰ কথা চলি আছে বিয়া দেই বোলে মোৰ এখন বিয়া দেই তো গাইজ গাইজ তাই ডাঙৰ হ'ল যে তো গাইজ ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं नहीं सोके সূতা বনাই সূতা বেছি আছ না মুখত লাড়ু ভৰাইছোঁ মই লাড়ু ভৰাইছে কাৰণে কথা বনাই বাকী সূতা অলপমান দি কিনে নাই এইটো মজাই বেলেগ দে এইটো মজাই বেলেগ দে क्या क्या बोला तूने नहीं पहले क्या बोला चल चला चलो जाके इलाज कराओ 12 ঘণ্টা ব্ৰতৰ পিছত এতিয়া আমি খাম খিচাৰি তাৰপিছত ঘৰলৈ যাম ইমান কাহি আছিলোঁ সেইটো কাৰণে জেঠিয়ে ঔষধ খুৱাই দি আছে ৰ'ব আৰু ৰাতি ঘৰলৈ গুচি আহিলোঁ আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ